নমস্কাৰ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে হয়তো নিউজত পাই আছে গুৱাহাটী মেডিকেল কলেজৰ ঘটনাটো সন্ধ্যা সৰু বাচ্চা এটা ঢুকাল সো ঘটনাটো হৈ গ'ল ঠিক আছে কিন্তু কথাটো হ'ল সেইটো ঘটনা হোৱাৰ পিছত বহুতে আপোনাৰ সোশ্যাল মিডিয়াত কৈ আছে যে মোৰ লগত এনেকুৱা হৈছে কিন্তু মোৰ কোৱেশ্যন আপোনালোকে এইটো ঘটনা নোহোৱাৰ আগত আপোনালোকে কিয় দিয়া নাছিল আপোনালোকৰ দায়িত্ব নাছিল নেকি যদি আপোনালোকৰ দায়িত্ব নাছিল তে আপোনালোকে এতিয়া ভিডিঅ'বিলাকে আপলোড দি আছে যদি আপোনালোকৰ দায়িত্ব আছিল তেতিয়া আপোনালোকে ভিডিঅ'বিলাকে আপলোড দিয়া নাছিল যদি তেতিয়া আপোনালোকে ভিডিঅ'বিলাক আপলোড দিলে হয় ছ'চিয়েল মিডিয়াত ভাইৰেল বস্তুবিলাক সকলোৱে গম পালে অন্তত মানে এই ঘটনাটো আমি দেখা নাপালোঁ চ' গতিকে ঘটনাটো হৈ যোৱাৰ পিছত ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত সৰু সুৰা ঘটনাবোৰ আপুনি আমাৰ ৰাইজৰ আগত ছ'চিয়েল মিডিয়াত আপুনি কোৱাতকৈ সৰু সুৰা ঘটনাবোৰ আপুনি আগত দি দিয়ক না ডাঙৰ ডাঙৰ ঘটনাবিলাক নোহোৱা হ'ব চ' আপোনালোকৰো দুখ আছে ছ'চিয়েল মিডিয়াত এতিয়া আপোনালোকে যেনেকৈ কৈছে যে মোৰ লগত তেনেকুৱা হৈছে মোৰ তেতিয়া আপোনালোকে ক'ব লাগিছিল মই জি এম চি মই ছাপোৰ্ট কৰা নাই কথাটো কিন্তু মোৰ কথাটো হ'ল যদি মোৰ কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰিব মোৰ কথাখিনি ৰাইট নেকি ঘটনাটো ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত আপোনালোকে ছ'চিয়েল মিডিয়াত কৈছে যে মোৰ লগত অমুক হৈছিল তেনেকুৱা হৈছিল কিন্তু ঘটনাটো হৈ নোযোৱাৰ আগত আপোনালোকে যেতিয়া এই বস্তুখিনি ফেচ কৰিছিল তেতিয়া আপোনালোকে কিয় কোৱা নাছিল এনেকুৱা আগতো হৈছে এতিয়াও হৈছে আৰু আগলৈ হ'ব ডাঙৰ ঘটনা এটা হ'ব লাগিব তাৰপিছত সৰু ঘটনাবিলাক আপুনি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিব